মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। MD আছামিজ ক্লাছলৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণী তেজৰে কমলাপতি নামৰ বৰগীতটো তোমালোকক ক'বলৈ বিচাৰিছোঁ। এইটো তোমালোকে বৰগীত বুলিও ক'ব পাৰা, কবিতা বুলিও ক'ব পাৰা বা পুৱাৰ গীত বুলিও তোমালোকে ক'ব পাৰা। এই বৰগীতটো শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিলে। এতিয়া কথা হ'ল মাধৱদেৱে বৰগীতসমূহ শ্ৰী শ্ৰী মাধৱদেৱ আৰু শংকৰদেৱে ৰচনা কৰিছিলে আৰু বিভিন্ন তাল আৰু ৰাগ মানত তেওঁলোকে এইখিনি উপস্থাপন কৰিছিলে। এই বৰগীতটিৰ ৰাগ হৈছে শ্যাম ৰাগৰ বৰগীত। এতিয়া বৰগীতসমূহ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিলে। এই গীতসমূহ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। 500 বছৰৰ আগৰ পৰা বৰগীতসমূহ সত্ৰ, নামঘৰ আৰু অসমীয়া সমাজত প্ৰচলিত হৈ আহিছে। এই গীতসমূহত সাধাৰণতে ৰামকৃষ্ণৰ জীৱনলীলা বিষয়ক চিত্ৰ প্ৰতিফলিত হয়। এতিয়া ৰক্ষণশীলতা বৰগীতৰ আন এটা বৈশিষ্ট্য। বৰগীত হ'বলৈ হ'লে সাংসাৰিক জগতৰ সাধাৰণ বিষয়বস্তুৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব লাগিব। ইয়াৰ বিষয়বস্তু কৃষ্ণকেন্দ্ৰিক। ইয়াত সাধাৰণ আৰু দৈহিক কৃষ্ণপ্ৰেমৰ কথা নাথাকে। ই আধ্যাত্মিক ভাৱৰ উপাসনা সংগীত। বৰগীত বিষয়বস্তুৱে সদায় আধ্যাত্মিকতাৰ পিনেহে গতি কৰে। ইয়াত সামান্য জগতৰ কথাই স্থান নাপায়। এই আধ্যাত্মিকতাৰ বাবেই ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক নভেল ছং, কালিৰাম মেধিয়ে গ্ৰেট ছং বা দেৱেন্দ্ৰনাথ বৰুৱাই হলি ছং আখ্যা দিছে। এতিয়া তেজৰে কমলাপতি পৰভাতে নিন্দ, তেৰি চান্দ মুখ পেখু উঠৰে গোবিন্দ। এই বৰগীতটি এইটো হৈছে ধুন বা ধুৰা। এই বৰগীত ফাঁকি দোহাৰি গোৱা হয়, সেইকাৰণে ধুন বা ধুৰা বুলি কোৱা হয়। আৰু পিছৰখিনি ৰয়নি বিদুৰ দিশ ধৱলী বৰণ, তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ, শতপত বিকশিত ভ্ৰমৰ উৰাই, বজবধূ দধিমথে তুৱা গুণ গায়। দাম সুদাম ডাকে তেৰি লৈয়া নাম, হেৰ দেখি উঠিয়া আহিল বলৰাম। নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰভি চাৰিতেলাকে উঠৰে গোপাল। ক্ষীৰ লৱণো লৈয়া শিঙা বেত বেনু, সকালে মেলিও বচ্চ হাম্বালাৱে ধেনু। কহয় মাধৱ মাই কিনুত পখাইলা, ত্ৰিজগতৰ প্ৰতিহৰি ৰাখুৱাল পাইলা। এইটো হৈছে পদ। এতিয়া মই তোমালোকক এই বৰগীতটোৰ সাৰাংশটো মই তোমালোকক ক'বলৈ বিচাৰিছোঁ। মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত তেজৰে কমলাপতি শীৰ্ষক বৰগীতটো জাগন বা জাগৰণ গীতৰ বিষয়বস্তু। গীতটি ঘাইকৈ বৰ্ণনামূলক। ইয়াত ৰাতিপুৱা নৈসৰ্গিক বৰ্ণনাৰ লগতে মানৱ জীৱনৰ কৰ্মব্যস্ততাৰ এখন সামাজিক চিত্ৰ দাঙি ধৰা হৈছে। লগতে মাতৃ যশোদা আৰু পুত্ৰ কৃষ্ণ সম্বন্ধৰ কথাও ব্যক্ত কৰা হৈছে। আন 10 গৰাকী মাতৃৰ দৰে যশোদাই শিশু কৃষ্ণক টোপনিৰ পৰা জগাই দিয়াৰ বিষয়বস্তুৱে এই বৰগীতটোৰ মূল কথা। ৰাতিপুৱাইছে যশোদাই কৃষ্ণক কৈছে, ৰাতিপুৱাইছে যে তুমি উঠা, তোমাৰ লাৱণ্যময়ী চন্দ্ৰৰ নিচিনা মুখখন চাওঁ কমলাপতি। নিশা অতিক্ৰম কৰি ৰাতি আন্ধাৰ আঁতৰি যোৱাৰ লগে লগে সূৰ্যৰ কিৰণে গোটেই পৃথিৱীখন পোহৰাই তুলিলে। পদুম ফুল ফুলি উঠিলে আৰু তাত ভোমোৰা উৰিলে। বজৰ বোৱাৰীসকলে তোমাৰ গুণগান গাই গাই দধি মঠিছে। দাম সুদাম তোমাৰ বন্ধুসকলে তোমাৰ নাম লৈ ডাকিছে, তোমাক মাতিছে। তাকে দেখি তোমাৰ দাদা বলভদ্ৰও উঠি আহিলে। নন্দ তোমাৰ দেউতা বাথানলৈ গ'ল আৰু তুমি উঠা সুৰভি চৰাবলৈ লাগে। ক্ষীৰ লৱণো আৰু শিঙা বেনু বেত এছাৰি লৈ তুমি সোনকালে
গৰু মেলি গৰু পাল নিয়া, নহ'লে গৰুৱে হেম্বেলিয়াইছে। সেয়ে মাধৱদেৱে কৈছে যে মাতৃ তুমি কি তপস্যাৰ বলত তুমি ত্ৰিজগতৰ প্ৰতি হৰি ভগৱানক ৰাখোৱাল হিচাপে পালা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই বৰগীতটোৰ মূল কথাখিনি এয়াই। ইয়াত তোমালোকে ইয়াত শব্দ অৰ্থ আছে। এই বৰগীতটোৰ কথাখিনি ব্ৰজাৱলী ভাষাত লিখা আছে। তেজৰে মানে ত্যাগ কৰা, কমলাপতি হৈছে লক্ষীপতি ভগৱান, পৰভাত হৈছে প্ৰভাত বা ৰাতিপুৱা। এনেদৰে এই প্ৰশ্ন উত্তৰখিনি শব্দ অৰ্থখিনি ইয়াত দিয়া আছে, তোমালোকে চাবা। চান্দমুখ মানে চন্দ্ৰৰ নিচিনা মুখ, পেখু মানে চাওঁ, ৰজনী মানে ৰাতি, ঢৌলি মানে শুভ্ৰ বগা, তিমিৰ মানে আন্ধাৰ, ফেৰিয়া মানে ফালি, শতপত্ৰ হৈছে পদুম ফুল, দধি মানে হৈছে গাখীৰ, বাথান মানে হৈছে গৰু ম'হ বন্ধা খুঁটি, সুৰভি হৈছে নন্দৰ এজনী গৰু, লয়নো মানে মাখন নয়নী, বেণু হৈছে বাঁহী, সকালে মানে সোনকালে, ধেনু মানে গাই গৰু, ৰখোৱাল মানে ৰখীয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনি চাবা আৰু ইয়াৰ পিছৰ পাঠত মই তোমালোকক প্ৰশ্ন উত্তৰখিনি কৰিবলৈ দিম।